কচুৰ মাজৰ থুৰখিনি আনি লৈছোঁ, লগতে সৰু মাছ। প্ৰথমে কচুৰ থুৰখিনি আমি ভালদৰে এৰুৱাই চাফ চিকুণ কৰি লৈছোঁ। তো সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটি ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছোঁ। এয়া কচুৰ থুৰ, এইখিনি চাফ চিকুণ কৰি লৈছোঁ। লগতে আদা নহৰু পিঁয়াজ গুচাই লৈছোঁ। তাৰপিছতে কচুৰ থুৰখিনি ভালদৰে ধুই লৈ লগত মচুৰ দালি অকণ ধুই লৈছোঁ, লৈ কচুৰ থুৰখিনি দি দিছোঁ। দি পেলাই তাত পানী অকণ দিছোঁ আৰু নিমখ মিক্স কৰি দি সিজিবলৈ দিছোঁ। অকণমান উতলি অহাৰ পিছত আমি ৰং গুড়া দিছোঁ। তাত ৰং গুড়া দি সিজিবলৈ দিছোঁ। যেতিয়া বস্তুখিনি সিজি গৈছে তেতিয়া আমি ভালদৰে গৰম পানী দি ঘুটনি মাৰি দিছোঁ। এয়া এতিয়া এইখিনি তেল মাৰিবৰ কাৰণে ৰেডি হ'ল। এতিয়া আমি মছলা, এয়া আদা নহৰু পিচি লৈছোঁ, লগতে জালুকৰ গুড়ি, জালুক অকণমান পিচি লৈছোঁ। এনেদৰে যিহেতু আমি কচুৰ তৰকাৰীখন আমি জ্বলাৰে বনাম, সেয়েহে জালুকৰ অকণমান পিচি লৈছোঁ। আৰু লগত আছে নৰসিংহ পাত, সৰু মাছ, তাৰপিছতে আছে আপোনাৰ পিঁয়াজ, শুকান জলকীয়া, জালুকৰ গুড়ি, আদা নহৰু পেষ্ট আৰু তেজপাত, আৰু লগত আছে হালধি, তাৰপিছতে আছে আপোনাৰ জিৰা গুড়ি আৰু লগতে অকণমান শুকান জলকীয়া। তো ইয়াতে নিমখ হালধি দি ভালদৰে সানি ল'লোঁ। এতিয়া তাৰপিছতে কেৰাহীটো পাতি তেলকণ গৰমাই প্ৰথমে আমি মাছখিনি ফ্ৰাই কৰি ল'লোঁ। তো মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া তাতে আমি আকৌ অকণমান তেল দি প্ৰথমে শুকান জলকীয়া আৰু তেজপাত দি দিম। তাৰপিছত পিঁয়াজখিনি দিলোঁ, দি ভালদৰে ভাজি লৈছোঁ। তাৰপিছতে দিম আদা নহৰু ভালদৰে ভাজি লৈ তাৰপিছত জালুকৰ গুড়িখিনি দি দিম, সেইখিনিও অকণমান ভাজি ল'ম। তাৰপিছতে নৰসিংহ পাতখিনি দি পেলাই ভালদৰে মছলাখিনি ভাজি লৈ যিখিনি আমাৰ কচুৰ বনাইছিলোঁ, বইল বনাইছিলোঁ, সেইখিনি আমি এইখিনি তেলত দি পেলাই এনেদৰে দি লৈ ফ্ৰাই মাছখিনি তাত দি দিছোঁ। এনেদৰে আমাৰ কচু পুলি ৰন্ধন প্ৰক্ৰিয়াটো এনেকৈ তৈয়াৰ হৈ গ'ল। তো চাওক, খাবলৈ সঁচাকৈ বহুত সোৱাদ। বনাই এবাৰ খাই চাবচোন।